বস্তু কেইটামান অৰ্ডাৰ হেল্ল' এভৰিৱান কি খবৰ সকলোৱে ভালে আছে আৰু সুস্থ আছে এইটো নতুন বছৰৰ প্ৰথমটো ভিডিঅ' আৰু ৰাতিপুৱা আজি ভিডিঅ'টো কৰিব লৈছোঁ আৰু ভাবিছোঁ অলপমান ভিডিঅ'ছবিলাক কিছুমান ইউনিক টাইপৰ ভিডিঅ'ছ বনাবলৈ চেষ্টা কৰিম আৰু আজি ভিডিঅ'টো অলৰেডি টাইটেলত দেখি গম পাইছে কি হ'ব এনেকুৱা ভিডিঅ' আগতে কেতিয়াও বনা নাই মই চ' ভাবিছোঁ কিছুমান প্ৰডাক্ট অৰ্ডাৰ কৰিছিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ আই হোপ আপোনালোকেও মানে প্ৰডাক্টখিনি আপোনালোকেও ইউজ কৰিব পাৰিব বহুত দামীও নহয় এফৰ্ডেবল ৰেঞ্জতে আছে আৰু সকলোখিনি প্ৰডাক্টৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিম পিছে বেছি দেৰি নকৰোঁ লেটছ গেট ষ্টাৰ্টেড নাইকাৰ পৰা বস্তু কেইটামান অৰ্ডাৰ কৰিছিলোঁ ভাবিলোঁ আপোনালোককো দেখুৱাওঁ আৰু নাইকা এনেকুৱা এটা ব্ৰেণ্ড য'ত সকলো বস্তু এফৰ্ডেবল ৰেঞ্জত পোৱা যায় আৰু কেতিয়াবাতো চেল দিয়ে চেলৰ সময়ত বস্তুবিলাক ল'বলৈ বেছি ভাল কিছুমান বস্তু আমি এতিয়া এনেকুৱা বস্তুবিলাক ৰাখি থওঁ ন যিবিলাক ভাল লাগে অলপ দামটো বেছি কিন্তু ল'বলৈ নোৱাৰোঁ সেইখিনি বস্তু আমি যেতিয়া চেলৰ সময় চলি থাকে চেল পিৰিয়ড চ' সেইখিনি সময় ল'বলৈ বহুত ভাল ময়ো তেনেকৈ চেল দিয়া সময়ত কিছুমান প্ৰডাক্ট পাৰচেজ কৰিছিলোঁ চ' আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ আৰু এটা এটাকৈ দেখুৱাওঁ আৰু বক্সটো মই অলৰেডি খুলিছোঁৱে বাৰু এইখিনি ইয়াতে স্কিন কেয়াৰ হেয়াৰ কেয়াৰ বহুতখিনি প্ৰডাক্ট আছে দেখুৱাই আছোঁ মুখখন চাফা কৰাৰ পিছত এটা ভাল মইশ্চাৰাইজাৰ লগোৱাটো বহুত প্ৰয়োজনীয় চ' সেইটো কাৰণে মই এইটো ক্ৰছাৰ এক্সৰ মই এইটো বহুত দিনৰ টাইমৰ পৰা ইউজ কৰিছোঁ মই জাৰ্মানীত থাকোঁতে ইউজ কৰিছিলোঁ জাৰ্মানীটো এনেকুৱা দুটা ডাব্বা খতম কৰিছোঁ এতিয়াও মই দুটা অৰ্ডাৰ কৰিছিলোঁ আৰু বহুত বেছি ভাল হয় আৰু ইয়াৰ লগতে মই এটা চেটাফিলৰো অৰ্ডাৰ কৰিছিলোঁ চেটাফিলৰটো বহুত বেছি ভাল হয় আৰু চেটাফিলৰ ব্ৰেণ্ডটো ডক্টৰেও প্ৰেছক্ৰাইব কৰে চ' এটা মানে চেনচিটিভ স্কিন হওক ড্ৰাই স্কিন হওক সকলো টাইপৰ স্কিনৰ মানুহে এইটো ইউজ কৰিব পাৰে আৰু টেক্সচাৰটো এনেকুৱা টাইপৰ মই অলপমান দেখুৱাই দিছোঁ মানে ধুনীয়াকৈ ব্লেণ্ড হৈ যায় আৰু মিহি হয় আপোনালোকে মানে ইউজ কৰি চাব পাৰে মই জাৰ্মানীত এইটো কিনিবলৈ এদিন গৈছিলোঁ খালি অলপমান দামটো বেছি আছিলে 22 ইউৰো আছিলে 22 ইউৰো মানে ধৰক হেৰিমান হৈছিলে 2000ৰ ওপৰত আৰু ত' সেইটো কাৰণে মই নল'লোঁ তো ইয়াত আহি পেলাই মই অৰ্ডাৰ কৰি থৈছিলোঁ ঘৰত দেন এইটো এতিয়া মই ইউজ কৰি আছোঁ বৰ্তমান আৰু এইটো বিশেষকৈ এতিয়া ঠাণ্ডা দিন নহয় ঠাণ্ডা দিনৰ কাৰণেও ভাল আৰু আনকি গৰম দিনৰ কাৰণেও ভাল আৰু এইটো দুটা ছিজনতে চলি যায় ঠাণ্ডা দিন গৰম দিন বুলি কথা নাই দুটা টাইমতে লগাব পাৰি আৰু এইটো চেটাফিলৰ এইটো বিশেষকৈ মই এতিয়া উইণ্টাৰ ছিজনত বেছি ৰেকমেণ্ড কৰিম কাৰণ উইণ্টাৰ ছিজনত স্কিনখন বেছি ড্ৰাই হৈ থাকে চ' তো সেইটো কাৰণে এইটো চেটাফিলৰটো আপোনালোকে যদি পাৰে ল'ব সৰু টিউবতো পায় মই অলপমান ডাঙৰ এটা লৈছোঁ কাৰণ মই এইটো জাৰ্মানীলৈ লৈ যাব লাগিব সেইটো কাৰণে আৰু কেতিয়াবা কি হয় মই ইউজ কৰোঁৱে ইউজ কৰে ৰেচিপিছো ইউজ কৰে চ' সেইটো কাৰণে ডাঙৰ এটা ডাব্বা থকাটো বহুত প্ৰয়োজনীয় আৰু মইশ্চাৰাইজাৰৰ পিছত আমাৰ নেক্সট ষ্টেপটো আহিছে এটা ভাল ছানস্ক্ৰীন চ' তাৰ কাৰণেও মই দুটা ছানস্ক্ৰীম অৰ্ডাৰ কৰিছিলোঁ এইটো হয় ডট এণ্ড কিৰ এইটো বাৰু মই প্ৰথমবাৰ এবাৰ ইউজ কৰিম এইটো প্ৰথমবাৰে ইউজ কৰিম এইটো হৈছে ভিটামিন চি প্লাছ ই ছুপাৰ ব্ৰাইট ছানস্ক্ৰীম এইটো আৰু এইটো হৈছে ব্লুবেৰী হাইড্ৰেট বেৰী ৰিপেয়াৰ ছানস্ক্ৰীম চ' এইটোতো মই ইউজ কৰি আছোঁ কেইবাদিনৰ পৰা ভালে পাইছোঁ এইটো এবাৰে লগাইছিলোঁ এইটো ঠিক থাকে আৰু কনচিষ্টেঞ্চিটো ছেইম মানে বেছিকৈ কিছুমান ছানস্ক্ৰীমে এতিয়া কিছুমান লগালে বগা কৰি পেলাই স্কিনখন চ' তেনেকুৱা নহয় বাৰু এইটোৰ টেক্সচাৰটো ইয়া অলপমান ৱাটাৰী কনচিষ্টেঞ্চি চ' ধুনীয়াকৈ ব্লেণ্ডো হৈ যায় আৰু পূৰা ধুনীয়াকৈ হাইড্ৰেটো কৰি ৰাখে আৰু প্লাছ ভিটামিন ই আৰু ভিটামিন চি আমাৰ স্কিনৰ কাৰণে প্ৰয়োজনীয় যিহেতু আমি এতিয়া ঠাণ্ডা দিনত ভিটামিন চি ডক্টৰেও খাবলৈ কয় আৰু খোৱাৰ উপৰিও মুখত লগোৱাটো বহুত প্ৰয়োজনীয় এয়া ধুনীয়াকৈ এটা মিহি টেক্সচাৰ লগতে অলপমান চাইনিং ইফেক্টটো দি দিয়ে মোৰ হেয়াৰ ফল বহুত বেছি হৈছে চ' এইটো কাৰণে মই এটা উইচ কেয়াৰৰ এইটো অৰ্ডাৰ কৰিছিলোঁ এইটোৰ এটা ইণ্টাৰেষ্টিং ষ্টৰি আছে মই যেতিয়া জাৰ্মানীত আছিলোঁ প্ৰায় চাগে মানে মিড ছামাৰ নে উইণ্টাৰ তেনেকুৱা টাইমত এজনী আণ্টি ইয়াৰ পৰা জাৰ্মানীলৈ গৈছিলে চ' মই আণ্টিক কৈছিলোঁ আণ্টিৰ তাত মই ঘৰত অৰ্ডাৰ কৰি থৈছিলোঁ এইটো বস্তু 3টা তো সেইকেইটা লগাই ইমান বেছি ভাল পালোঁ আহি পেলাই অসমলৈ আহি পেলাই আকৌ মই 3টা অৰ্ডাৰ কৰিছোঁ আৰু এইটো ইউজ কৰি আছোঁ এইটো অকণমানহে আছে আৰু বাকীকেইটা অলৰেডি মই বেগত ভৰাই থৈছোঁ যাতে থৈ নাযাওঁ মই অলৰেডি ভৰাই থৈছোঁ এইটো শেষ হৈ গ'লে তেতিয়া ওলাম আৰু
এটো বহুত বেছি ভাল হয় খালি মই মানে ৰেগুলাৰলি ইউজ কৰা হোৱা নাই কিন্তু বহুত বেছি ভাল কিন্তু জাৰ্মানী থাকোঁতে মই ইউজ কৰিছিলোঁ এটোৰ কাবাৰ যদি চুলি সৰা প্ৰব্লেম হৈছে এটো উইস্কাৰ এটো ইউজ কৰিব পাৰে এটোৱে হেয়াৰ গ্ৰোথ কৰায় আৰু চুলি সৰাটো কমায় আৰু এটোৰ কনসিস্টেন্সিটো পুৰা পানীৰ নিচিনা হয় মই এতিয়া জাস্ট ড্ৰপ মাৰি দিলোঁ এনেকৈ মাসাজ কৰি দিলে হৈ যায় যেনিবা আৰু যে কিবা তেল চেল লগাইছোঁ তেনেকুৱা একেডেমে নালাগে মোৰ মানে অলপমান হেয়াৰ ফল হৈছে সো এটো মানে ইউজ কৰি আছোঁ আপোনালোকেও ইউজ কৰি চাব পাৰে ভাল হয় বহুত বেছি ভাল দেন এটো মই ৰেকমেণ্ড কৰিম আৰু ডেছক্ৰিপশ্যনত সকলো প্ৰডাক্টৰ লিংক পাই যাব বাৰে বাৰে কৈছোঁ আৰু এটো হৈছে লিউমি মেট ফাউণ্ডেশ্যন মোৰ সেটটো হৈছে 115 আৰু এটো কেনেকৈ ইউজ কৰি মই দেখুৱাই আছোঁ মোৰ এইখিনিত অলপ চকুৰ তলত ডাৰ্ক সাৰ্কেল হৈছে আৰু এফালে স্পট দুটামান আছে কেনেকৈ হাইড কৰে দেখুৱাই আছোঁ এটো বাৰু মই ৰিসেন্টলি ইউজ কৰি আছোঁ টেক্সচাৰটো এনেকুৱা হয় অলপমান ললেই মানে হৈ যায় আৰু এটো টেক্সচাৰটো জাস্ট 1 ড্ৰপ দেন 1 ড্ৰপ মই ইমান ফাউণ্ডেশ্যনো ইউজ নকৰোঁ জাস্ট খালি এইবিলাক ডাৰ্ক সাৰ্কেল হলে তাৰপিছত এনেকুৱা স্পট থাকিলে সেইবিলাক খালি ব্লেন্ড কৰিবলৈ মই জাস্ট ইউজ কৰোঁ এয়া পুৰা ধুনীয়াকৈ মানে হাইড কৰি দিছে ধুনীয়াকৈ আৰু মিলাবলৈও সহজ হয় বিউটি ব্লেন্ডাৰ থাকিলেও ভাল মই বাৰু হাতেৰে কাম চলাই দিওঁ আৰু এইখিনিতে অলপমান স্পট পৰিছে যিহেতু এইকেইদিন মোৰ গা বেয়া হৈ আছিলে গা বেয়া হৈ থাকিলে অকণমান ইমান গুৰুত্ব দিয়া নাযায় ন স্কিনটো তো সেইটো কাৰণে এইবিলাক স্পটবিলাকো মানে গুটি ওলাইছিলে গুটি ওলোৱাৰ পিছত দাগটো থাকি গ'ল এয়া ধুনীয়াকৈ এতিয়া পুৰা হাইড হৈ গ'ল দেন আপোনালোকেও এইটো ট্ৰাই কৰি চাব পাৰে মেবলিনৰ হয় দামটো বৰ বেছিও নহয় ফাউণ্ডেশ্যনটো ইউজ কৰাৰ পিছত ধুনীয়াকৈ চাইন এটা আহি গৈছে আৰু যিখিনি মোৰ ডাৰ্ক সাৰ্কেল আছিলে স্পট আছিলে হাইড হৈ গৈছে আপোনালোকেও ট্ৰাই কৰি চাব পাৰে নেক্সট হৈছে লিপষ্টিক মই লিপষ্টিক বহুত বেছি ভাল পাওঁ মই লিপষ্টিকৰ অলপমান ষ্ট'ৰ কৰিও বহুত ভাল পাওঁ সো সেইটো কাৰণে এটা এইটো হৈছে মেবলিনৰে মই মেবলিনৰ প্ৰডাক্টবোৰ সঁচাকৈ ক'বলৈ ভাল পাওঁ আৰু বেছি দামো নহয় এফৰ্ডেবল ৰেঞ্জতে পোৱা যায় আৰু মই মেবলিন ইমানেই ইউজ কৰোঁ মোৰ মানে কলেজৰ ছোৱালীবিলাকো কয় আৰু তই মেবলিনৰ ব্ৰেণ্ড এম্বেচেডৰ হ'ব লাগিছিলে মানে বহুত বেছি লিপষ্টিক মই আছে লগত এটা আৰু এটা দেখুৱাই আছোঁ আৰু এটা হৈছে এইটো মই জাৰ্মানীত থাকোঁতে কিনিছিলোঁ বাৰু এইটো মই ইউজ কৰি অলপমান কালাৰবিলাকে গুচি গৈছে এইটোৰ টেক্সচাৰটো হৈছে এনেকুৱা টাইপৰ উঠত লগালে ধুনীয়া লাগে এইটো বাৰু মই জাৰ্মানীতে কিনা এইটো নতুনকৈ মই পাৰচেজ কৰিছোঁ দেন এইটোৰ টেক্সচাৰটো হৈছে এনেকুৱা প্ৰায় চিমিলাৰ যেনে লাগিছে কিন্তু এইটো অলপমান গ্লছ টাইপৰ এতিয়া মই খালি উঠত অকল লিপ বামে ইউজ কৰি থোৱা আছে উঠত লগালে ধুনীয়াকৈ মানে গ্লছি এফেক্ট এটা দিয়ে আৰু ক'ৰবাত যদি ওলাই গৈ আছে সন্ধিয়া সময়ত তেতিয়া বহুত বেছি ভাল লাগে আৰু অৱশ্যে দিনৰ ভাগতো লগাব পাৰে এইটো এটা সো ইমানখিনি আছিলে ভিডিঅ'টো আপোনালোকক আশা কৰোঁ এইখিনি বস্তু ইউজ কৰিছে চাগে যদি ইউজ কৰিছে মোক জনাব আৰু কেনেকুৱা পাইছে মোক সেইটোও ক'ব মই বাৰু বহুত বেছি ভাল পাইছোঁ সো সেইটো কাৰণে ভিডিঅ'টো কৰিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ মোৰ নিজৰ অভিজ্ঞতা নিজৰ এক্সপিৰিয়েঞ্চ অকণমান দেন এনেকুৱা ধৰণৰ নতুন কনচেপ্টত ভিডিঅ' বনাবলৈ চেষ্টা কৰিম যদি এই ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এটা লাইক কৰিবলৈ নাপাহৰিব আৰু ফ্ৰেণ্ডছ ফেমিলিৰ লগত শ্বেয়াৰ কৰিব যদি আপোনালোকৰ কোনোবাই অতি কম দামত ভাল এটা স্কিন কেয়াৰ ভাল হেয়াৰ কেয়াৰৰ কিবা এটা প্ৰডাক্ট বিচাৰি আছে তেতিয়াহ'লে ডেফিনেটলি ভিডিঅ'টো শ্বেয়াৰ কৰিব দেন আজিলৈ আহিছোঁ অতি সোনকালে নতুন এটা ভিডিঅ' লগ পাম